নমস্কাৰ বন্ধু-বান্ধৱীসকল, সৰাফুলৰ আন এটি অংশলৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। শ্ৰদ্ধাৰ বন্ধু-বান্ধৱীসকল, সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ব প্ৰয়োজন নেকি সদায় প্ৰেক্টিকেল হোৱাটো। শ্ৰদ্ধাৰ বন্ধু-বান্ধৱীসকল, আহকচোন আমি সৰাফুলৰ নতুন অংশটিলে একেলগে আগবাঢ়ো আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। প্ৰয়োজন নেকি সদায় প্ৰেক্টিকেল হোৱাটো। কেতিয়াবা এনেকুৱা হৈছেনে, ধৰক আপুনি খুব বেছি আৱেগিক হৈ পৰিছে, নিজক সামৰিব পৰাকৈ সক্ষম হ'ব পৰা নাই। তেনেকুৱাতে আপোনাৰ আপোন কাৰোবাৰ আগত উদঙাই দিছে থুনুকা মনটোক, বৈ যাবলৈ দিছে আৱেগবোৰক। তেতিয়াই সেই আপোনজনে আপোনাৰ ৰুঢ় বাস্তৱৰ পৰিচয় দিছে, যুক্তিৰে প্ৰমাণ কৰিছে যে আপুনি কিমান বেছি আৱেগিক। আৰু আপুনি ভাঙি পৰিছে পুনৰ, পুতৌ উপজিছে নিজলৈ। গোটেই পৃথিৱীৰ পৰা দৃষ্টি আঁতৰাব বিচাৰিছে, পলাব খুজিছে সকলোৰে পৰা। হৈছেনে এনেকুৱা? কিয়? সকলো সময়তে যুক্তিবোৰ কঢ়িয়াই ফুৰা জৰুৰী নেকি? কোনোবাই আপোনাৰ পৰা অলপ সঁহাৰি বিচাৰিছে, তেওঁক অভাৰ ইম'চনেল বুলি অৱজ্ঞা কৰাটো জৰুৰী নেকি? যদি অশান্তি পাইছে তেন্তে নীৰৱে আঁতৰি যাওক। কিন্তু আৱেগক লৈ কৌতুক কৰাটো জৰুৰী নেকি? যদি গোটেই পৃথিৱী অকল যুক্তিৰেই চলিলেহেঁতেন, সুৰৰ সৃষ্টি জানো সম্ভৱ হয়? যদি আৱেগৰ মূল্য নাই, কবিতাৰ ভাষা জানো অমূল্য হয়? কিয় ইমান ঘিণ আৱেগলৈ? অশ্ৰুৰ অবিহনে জানো নয়ন পূৰ্ণ হয়? আপুনি মোৰ ভাবিব নোৱাৰা বিষ বুকুত লৈ যি থাকে বহুতো। কোনোবা যদি আপোনাৰ ওচৰত আৱেগিক হৈছে, তেওঁ মূল্য দিব নোৱাৰিলেও অন্ততঃ কৌতুক নকৰিব। সঁহাৰি জনাব নোৱাৰিলেও অন্ততঃ যুক্তি নেদেখুৱাব। আপুনি ভবাৰ দৰে আৱেগিক মানুহবোৰ দুৰ্বল নহয়। সময়ত আপোনাকো তেওঁলোকেই আৱৰিব। সেয়ে কৈছোঁ, কেতিয়াবা যুক্তিবোৰ আঁতৰাই থ'বচোন, মনবোৰ সেউজীয়া হ'ব। ধন্যবাদ।